আসসালামু আলাইকুম, স্বাগতম জানাইছে আন এটি ভিডিও লৈ। আজি আৰু এটা ভিডিও বনাম, আপোনালোকক উপহাৰ দিম ভিডিও। এয়া ধান খেতি দেখিছে, ধান খেতি। ইয়াৰ আগতে ধান খেতিৰ আগত এটা সৰিয়হৰ ভিডিও বনাইছিলোঁ, এই জাগাতে বনাইছিলোঁ। এতিয়া বৰ্তমান ধান লাগি আছে, ধানৰো কোনো গেৰাণ্টি নাই। কেইদিনমান ধৰি বৰষুণ হৈ আছে, বহুত ধাৰাসাৰ বৰষুণ হৈ আছে। দেখিছে পানী লাগিছে, পানী অলপমান আৰু কেইদিনমান বৰষুণ দিলে পানী আহি যাব। আৰু এয়া ধান খেতি, বৰ্তমান ধান আহিছে। এয়া ধান, ধুনীয়া ভিউ দেখিছে, চাৰিওফালে সেউজীয়া সেউজীয়া। এই আমাৰ আছৰুদ্দিন মণ্ডল এয়া ঘূৰ্ণি লগাইছে পানীৰ মাজত। এই মাছ পাইছা না কিবা? মাছ পাইছো দে। দে ক'ত পাইছা? দে নাই দেখোন মাছ। মাছ নাই হে, সেয়া আমাৰ আছৰুদ্দিন মণ্ডল ধান খেতিৰ মাজত ঘূৰ্ণি পাতিছে। মাছ উঠা নাই বৰ্তমান, উঠিব বৰ্তমান। মানুহৰ খেতি চেতি এতিয়াও তল যোৱা নাই, গেৰাণ্টি নাই আমাৰ ইয়াতে। তাৰমানে পানীৰ কোনো গেৰাণ্টি নাই। ভালকৈ যদি বৰষুণ দিয়ে 15-16 দিন বাছ বানপানী আহি যাব, কোনো গেৰাণ্টি নাই। ভালকে বৰষুণ দিলে এক জাততে পানী হৈ যাব। এয়া মাছ মাছ বেংগের চাও পৰি আছে বৰ্তমান। বেংগেৰ চাও নহয়, যে ভেকুলীৰ চানা অসমো ক'ব নাজানা তই। এই দেখিছে ধানৰ মাজত পানী, কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে। তোমার স্যান্ডেল কা যোগ ধরব পারবা, যোগ ধরব। অসমৰ ভিতৰত সকলোতকৈ ডাউন জেগা আছে যদি ইয়াতে আছে। সকলোতকৈ অসমৰ ভিতৰত সকলোতকৈ ডাউন জেগা এইটোৱে। অলপমান বৰষুণ দিলে বাছ বানপানী আহি গ'ল। আৰু এয়া ধান খেতিৰ মাজত খোজকাঢ়ি আছোঁ। পানী দেখিছে, পানী এইবিলাক পানী বাছ। আৰু 2-3 দিনমান বৰষুণ দিলে আৰু চব তল যাব, গেৰাণ্টি নাই আমাৰ এইফালে। বহুত অসুবিধা। এইখিনি জেগাত মই এটা ভিডিঅ' বনাইছিলোঁ সৰিয়হৰ খেতিৰ, চাব মোৰ চেনেল ব্লগ চাব। এইখিনি জেগাতে মই সৰিয়হৰ এটা ভিডিঅ' বনাইছিলোঁ, সৰিয়হৰ খেতিৰ। আজি ধান খেতিৰ ভিডিঅ' বনালোঁ। হেল্ল' বন্ধুসকল, মই ৰোজা ৰাখি ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো কেনে হ'ল অৱশ্যে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰটো বেছি বেছি কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকন বজাই দিব।